হেল্ল' গাইজ, আজি জানো আহক আমি ৰং টিভিত সম্প্ৰচাৰিত হোৱা এখন নতুন ধাৰাবাহিক পুৱতি-তৰা ধাৰাবাহিকত অভিনয় কৰা এটা বিশেষ চৰিত্ৰ হৈছে বেদ। আৰু বেদৰ আচল নাম কি, তেওঁৰ ঘৰ ক'ত, লগতে তেওঁৰ বায়োগ্ৰাফী জনাম ভিডিঅ'টো শেষলৈকে চাই থাকক। বেদৰ ৰিয়েল নাম হৈছে বঙ্কিম শইকীয়া। অভিনেতা বঙ্কিম শইকীয়াৰ জন্ম তাৰিখ হৈছে 16 ডিচেম্বৰ। তেওঁৰ জন্ম ঠাই হৈছে গুৱাহাটীৰ গীতানগৰৰ গীতা মন্দিৰত আৰু তেওঁ বৰ্তমান গুৱাহাটীতে থাকে। কিন্তু তেওঁৰ দেউতাকৰ আচল ঘৰ হৈছে মাজুলীত। জনপ্ৰিয় অভিনেতা বঙ্কিম শইকীয়াৰ দেউতাকৰ নাম হৈছে বিপুল শইকীয়া আৰু মাকৰ নাম হৈছে হেমলতা শইকীয়া। বঙ্কিমৰ ঘৰত মতা নাম হৈছে জান। তেওঁৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁৰ শংকৰদেৱ বিদ্যা নিকেতনত প্ৰথম অধ্যয়ন কৰিছিল আৰু তেওঁ গুৱাহাটী কমাৰ্চ কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা সময়তে তেওঁ চাকৰি পাবলৈ সক্ষম হৈছিল আৰু তেওঁ চেন্নাইলৈ গৈছিল আৰু চেন্নাইতে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। আপোনালোকক জনাওঁ যে অভিনেতাগৰাকীয়ে ফ্লাইট এটেণ্ডেণ্ট কেবিন ক্ৰিউতো কৰ্মৰত আছিল। জনপ্ৰিয় অভিনেতাগৰাকীৰ এটা ইউটিউব চেনেলো আছে। তেওঁ এজন ইউটিউবাৰো হয় আৰু ইউটিউবতো তেওঁৰ বহুতো ছাবস্ক্ৰাইবাৰ আছে। আগতেও তেওঁ কিছুমান ধাৰাবাহিকত অভিনয় কৰিছিল। ৰং টিভিত সম্প্ৰচাৰিত হৈ যোৱা বৰষুণ ধাৰাবাহিকত তেওঁ অভিনয় কৰি যথেষ্ট জনপ্ৰিয় হৈছিল, লগতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ কেইবাটাও অসমীয়া মিউজিক ভিডিঅ'তো অভিনয় কৰা দেখা গৈছে। অভিনেতাগৰাকীৰ অভিনয় চাই আপোনালোকে বাৰু কেনেকুৱা পায় নিশ্চয় কমেণ্ট কৰি জনাব। লগতে তেওঁৰ বিষয়ে জানি কেনেকুৱা লাগিল, যদি ভাল লাগিল শ্বেয়াৰ কৰিব ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম এটি নতুন ভিডিঅ'ত। বন্ধু বান্ধৱীসকল, আপোনালোকে কাৰ বায়োগ্ৰাফী জানিব বিচাৰে জনাই দিব এবাৰ। মই নিশ্চয় সকলোৰে বায়োগ্ৰাফী বনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ধন্যবাদ।